নমস্কাৰ। আজি আপোনালোকলৈ সাধাৰণ বিজ্ঞানৰ 50টা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ লগতে 13 মাৰ্চ 2022 অনুষ্ঠিত লখিমপুৰ মেডিকেল কলেজৰ গ্ৰেড 4 প্ৰশ্নকাকতৰ বিজ্ঞান অংশৰ প্ৰশ্নসমূহ উত্তৰসহ আগবঢ়াইছোঁ। এলকহলৰ পৰা এচিটিক এচিড উৎপাদনৰ বাবে কি বেক্টেৰিয়া ব্যৱহাৰ কৰা হয়? উত্তৰ এচিটোবেক্টৰ এচিটি। মাইকী এনোফিলিছ মহে কঢ়িয়াই অনা প্লাজমডিয়াম নামৰ অণুজীৱৰ দ্বাৰা কি ৰোগ সৃষ্টি হয়? উত্তৰ মেলেৰিয়া। ডেংগু ভাইৰাছ কিহে বিয়পায়? উত্তৰ মাইকী এডিছ মহ। বেচিলাছ এনথ্ৰাক্স নামৰ বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হোৱা মানুহ আৰু গৰুৰ মাৰাত্মক ৰোগবিধৰ নাম কি? উত্তৰ এনথ্ৰাক্স। ষ্ট্ৰেপ্টোমাইচিন, টেট্ৰাচাইক্লিন আৰু এৰিথ্ৰ'মাইচিন আদি কি? উত্তৰ এণ্টিবায়টিক। ষ্ট্ৰেপ্টোমাইচিন, টেট্ৰাচাইক্লিন আৰু এৰিথ্ৰ'মাইচিন কিহৰ পৰা তৈয়াৰ কৰা হয়? উত্তৰ ভেঁকুৰ আৰু বেক্টেৰিয়াৰ পৰা। টেষ্টষ্টেৰন হৰম'ন কিহৰ দ্বাৰা নিঃসৰণ হয়? উত্তৰ অণ্ডকোষ। থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰম'নবিধৰ নাম কি? উত্তৰ থাইৰক্সিন। এড্ৰিনেল গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰম'নবিধৰ নাম কি? উত্তৰ এড্ৰিনেলিন। অগ্নাশয়ে নিঃসৰণ কৰা হৰম'নবিধৰ নাম কি? উত্তৰ ইনচুলিন। অণ্ডকোষ আৰু ডিম্বাশয়ে নিঃসৰণ কৰা হৰম'নবোৰক কি বুলি কোৱা হয়? উত্তৰ যৌন হৰম'ন। আদম আপেল কি? মানুহৰ কণ্ঠনলীৰ সন্মুখৰ চাৰিওফালে মেৰিয়াই থকা কাৰ্টিলেজ বা ভইচ বক্স। ভিটামিন এৰ ৰাসায়নিক নাম কি? উত্তৰ ৰেটিনল। ভিটামিন B1ৰ ৰাসায়নিক নাম কি? উত্তৰ থিয়ামিন। ভিটামিন B2ৰ ৰাসায়নিক নাম কি? উত্তৰ ৰিব'ফ্লেভিন। ভিটামিন B3ৰ ৰাসায়নিক নাম কি? উত্তৰ নিয়াচিন। ভিটামিন B12ৰ ৰাসায়নিক নাম কি? উত্তৰ চাইনোক'বালমিন। ভিটামিন চিৰ ৰাসায়নিক নাম কি? উত্তৰ এস্কৰ্বিক এচিড। ভিটামিন ডিৰ ৰাসায়নিক নাম কি? কেলচিফেৰল। ভিটামিন কেৰ ৰাসায়নিক নাম কি? ফাইল'কুইনন। ভিটামিন B7ৰ ৰাসায়নিক নাম কি? বায়'টিন। ভিটামিন B9ৰ ৰাসায়নিক নাম কি? উত্তৰ ফলিক এচিড বা ফলেট। ভিটামিন এৰ অভাৱত কি ৰোগ হয়? উত্তৰ কুকুৰিকণা। ভিটামিন B1ৰ অভাৱত কি ৰোগ হয়? উত্তৰ বেৰিবেৰি। ভিটামিন B3ৰ অভাৱত কি ৰোগ হয়? উত্তৰ পেলাগ্ৰা। ভিটামিন B12ৰ অভাৱত কি ৰোগ হয়? উত্তৰ ৰক্তহীনতা। ভিটামিন চিৰ অভাৱত কি ৰোগ হয়? উত্তৰ স্কাৰ্ভি। ভিটামিন ডিৰ অভাৱত কি ৰোগ হয়? উত্তৰ ৰিকেট। ভিটামিন কেৰ অভাৱত মানৱ দেহত কি হয়? আঘাত হ'লে অতিৰিক্ত ৰক্তক্ষৰণ হয়। আইৰণৰ অভাৱত কি ৰোগ হয়? উত্তৰ ৰক্তহীনতা। আয়ডিনৰ অভাৱত কি ৰোগ হয়? উত্তৰ গৰল আৰু থাইৰয়ড গ্ৰন্থিৰ অস্বাভাৱিক বৃদ্ধি। ডেংগু, চিকুনগুনিয়া, জিকা, হালধীয়া জ্বৰ এই সকলোবোৰ ৰোগ কোনবিধ মহৰ কামোৰৰ জৰিয়তে সংক্ৰমিত হয়? উত্তৰ মাইকী এডিছ মহ। কিউলেক্স মহে কি বীজাণু বিয়পায়? উত্তৰ ৱেষ্ট নাইল ভাইৰাছ। স্লিপিং চিকনেছৰ অন্য এটা নাম কি? উত্তৰ হিউমেন আফ্ৰিকান ট্ৰাইপেন'ছ'মিয়াছিছ ৰোগ। কোষৰ মগজু বুলি কাক কোৱা হয়? উত্তৰ নিউক্লিয়াছ। মানুহৰ হৃদযন্ত্ৰৰ চাৰিওফালে থকা আৱৰণখনৰ নাম কি? উত্তৰ পেৰিকাৰ্ডিয়াম। মানুহৰ হাঁওফাঁওৰ চাৰিওফালে থকা আৱৰণখনৰ নাম কি? উত্তৰ প্লিউৰা। মানুহৰ ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ স্পাইগোম'মন'মিটাৰ। মানৱ দেহত থকা আটাইতকৈ ডাঙৰ হাড় টুকুৰাৰ নাম কি? উত্তৰ ফেমাৰ। মানৱ দেহৰ আটাইতকৈ সৰু হাড় টুকুৰাৰ নাম কি? উত্তৰ ষ্টেপছ। মানৱ দেহৰ আটাইতকৈ ক্ষীণ হাড় টুকুৰাৰ নাম কি? উত্তৰ ফিবুলা।
মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো কি? উত্তৰ ছাল। মানৱ দেহৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ অংগটোৰ নাম কি? উত্তৰ যকৃত। মানৱ দেহৰ আটাইতকৈ ডাঙৰ কোষবিধ কি? উত্তৰ স্নায়ুকোষ। মানৱ দেহৰ কোনটো গ্ৰন্থিক মাষ্টাৰ গ্লেণ্ড নামেৰে জনা যায়? উত্তৰ পিটুইটাৰী গ্ৰন্থি। চিনকোনা গছৰ বাকলিৰ পৰা কি প্ৰস্তুত কৰা হয়? উত্তৰ কুইনাইন। জীৱবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ এৰিষ্টটল। এফ্ৰেডিন ঔষধ কি ৰোগৰ বাবে ব্যৱহাৰ কৰা হয়? উত্তৰ হাঁপানি। মানুহৰ মগজুৰ আটাইতকৈ ডাঙৰ অংশটো কি? উত্তৰ চেৰেব্ৰাম। প্ৰটিনৰ অভাৱত কি ৰোগ হয়? উত্তৰ কাচিয়কৰ। এতিয়া 13 মাৰ্চ 2022 তাৰিখে অনুষ্ঠিত হোৱা লখিমপুৰ মেডিকেল কলেজৰ গ্ৰেড 4 পৰীক্ষাৰ বিজ্ঞান অংশৰ প্ৰশ্নসমূহ আপোনালোকলৈ আগবঢ়াইছোঁ। কি ৰোগৰ প্ৰতিষেধক ৰূপে BCG ভেকচিন দিয়া হয়? উত্তৰ যক্ষ্মা। পাকস্থলীৰ ৰস, থুই, অগ্নাশয় ৰস আৰু পিত্ত এই চাৰিটাৰ ভিতৰত কোনটোত পাচক ৰস নাথাকে? উত্তৰ পিত্ত। মানুহৰ হৃদপিণ্ডত কেইটা নিলয় থাকে? উত্তৰ 2টা। ডেংগু ৰোগ কিহে বিয়পায়? উত্তৰ মহে। COVID-19 সৃষ্টি কৰা ভাইৰাছটোৰ নাম কি? উত্তৰ SARS-CoV-2। কেটেৰেক্ট কোন অংগৰ ৰোগ? উত্তৰ চকু। কোনটো হৰমনে তেজত গ্লুক'জৰ মাত্ৰা কমায়? উত্তৰ ইনচুলিন। সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে কি প্ৰস্তুত কৰে? উত্তৰ কাৰ্বহাইড্ৰেট। ভিটামিন এৰ অভাৱত কি ৰোগ হয়? কুকুৰিকণা। মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানতঃ কঢ়িয়াই নিয়া সামগ্ৰীবিধ কি? উত্তৰ অক্সিজেন। আজিৰ ভিডিঅ'টো ইমানেই আছিল। এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি অনুপ্ৰাণিত কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। ধন্যবাদ।